বন্ধুসকল, মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। আজি আমি হঠাতে দেখিবলৈ পাওঁ যে ধৰ্ম আৰু জাতি নামত বহুতো বাক বিতৰ্কতা সামাজিক মাধ্যমত চলি থাকে। এই ধৰ্ম আৰু যে জাতি নামত যে চলি থাকে, আমি কাৰ মাজত লাগি আছোঁ? নিশ্চয় আমি জাতি বুলি ক'লে অসমীয়া জাতিৰ কথাই বুজি পাওঁ, যিহেতু আমি অসম ৰাজ্যতে আমি জন্মগ্ৰহণ কৰিছোঁ। সেই অসমীয়া জাতিৰ মাজতে নিজৰ মাজতে লাগি থাকে। আজি ইজনে সিজনৰ নিজৰ অসমীয়া এজনে ইজন অসমীয়াৰ মাজতে লাগি থাকে। নিজকে পৰিচয় দি লয়, মই আহোম, মই কোচ, মই কলিতা, মই ব্ৰাহ্মণ, এনেকুৱা ধৰণৰ, বা মই গোসাঁই, এনেকুৱা ধৰণৰ নিজৰ পৰিচয় এটা দি লৈ নিজৰ মাজতে আজি দেখিবলৈ পাইছোঁ কাজিয়া লাগি থাকে। কিন্তু এইটো জানো ভাল পৰিৱেশ বা এইটো সুস্থ সমাজৰ লক্ষণ বা সুস্থ বাতাবৰণৰ লক্ষণ? নিশ্চয় নহয়। কাৰণ এনেকুৱা ধৰণৰ কথাবিলাকে আমাৰ আহিবলগীয়া দিনবিলাকত প্ৰায় আঘাত কৰিব। আমাৰ জাতিটো, অসমীয়া জাতিটোৰ ওপৰত আঘাত কৰিব, ভাগ কৰিব। যিহেতু আমি ভাগ হৈ গ'লে আমাক ভাঙিব পাৰিব বেলেগে আহি পেলাই। সেইবাবে আমি একগোট হৈ থাকিব লাগিব। এইবিলাক মই আহোম, মই কোচ কলিতা এইবিলাক চিনাকি দিয়াতকৈ মই এজন অসমীয়া হিচাপে চিনাকি দি নিজৰ পৰিচয় দি পেলাই যদি আমি সকলোৱে মিলা প্ৰীতিৰে যদি বাস কৰোঁ, নিশ্চয় সুফল থাকিব। আৰু এই ধৰ্ম নামত কেতিয়াও বিভাজন সৃষ্টি কৰিব নালাগে। আজি শংকৰ সংঘই হওক, কৃষ্ণগুৰুৱে হওক বা যিকোনো ধৰ্ম এনেকুৱা নিজৰ মাজতে যদি ভাগ কৰি পেলাই, আজি শংকৰ সংঘৰ মানুহ এজনে আমাৰ যি শংকৰ গুৰু আদৰ্শ, আমি যিহেতু বৈষ্ণৱ ধৰ্মৰ মানুহ, আমাৰ ইয়ালৈ নাহে, মাহ প্ৰসাদ নাখায়, বা কৃষ্ণগুৰুৰ মানুহ এজনে নাখায়, ব্ৰাহ্মণ লগালে নাখায়, নিজৰ মাজতেই ভাগ বিতৰ্ক কৰি পেলাই ধ্বংস কৰিছে। মই ভাবোঁ এইবিলাক কৰিব নালাগে। আমি শংকৰদেৱক গুৰু হিচাপে মানো, আৰু গুৰু হিচাপে লৈ যিহেতু তেওঁৰ আদৰ্শ, তেওঁৰ চিন্তাধাৰা আমি সদায় সন্মান জনাই আগবাঢ়ি যাব লাগিব। আৰু শংকৰদেৱে নামঘৰ কিয় সৃষ্টি কৰিলে? নামঘৰ এইটো কাৰণে সৃষ্টি কৰিলে যাতে নামঘৰত গৈ আমি ধৰ্মীয় ৰীতি নীতিৰে একেটাল জড়িতে যাতে বান্ধ খাই থাকিব পাৰোঁ, সমাজখন যাতে সুস্থ কৰি ৰাখিব পাৰোঁ, সুস্থ বাতাবৰণ সৃষ্টি কৰি ৰাখিব পাৰোঁ, এখন ভাল সমাজ যাতে গঢ়িব পাৰোঁ, সেই মানসেৰেহে নামঘৰ সৃষ্টি কৰিছিলে। নামঘৰত গৈ লোকৰ চৰ্চা কৰিবলৈ দিয়া নাছিলে। কিন্তু আজিকালি হঠাতে দেখোঁ লোকৰ চৰ্চা কৰে নামঘৰত গৈ পেলাই। এইবিলাক বেয়া কথা, এইবোৰ হ'ব নালাগে। এনেকুৱা কামে সমাজখন বিশৃংখল কৰে। সেইবাবে আমি সকলোৱে নিজৰ পৰিচয় এটাই দিব লাগে, আমি অসমীয়া হৈ জীয়াই আছোঁ, জীয়াই থাকিম বুলি সদায় নিজৰ মনত সংকল্প ল'ব লাগে আৰু সেইমতে চলি যাব লাগে। তেতিয়া এখন ভাল সমাজ থাকিব লাগে। এইবোৰ নিজৰ যি আপুনি জন্ম লৈছে, আপোনাৰ গোসাঁইৰ পৰা, ব্ৰাহ্মণৰ পৰা, আহোমৰ পৰা, কোচ, মেচ, কলিতা এইবিলাকৰ পৰা জন্ম লৈ সেইবিলাকৰ মাজতে সোমাই থাকিব নালাগে, ওলাই আহিব লাগে। এইবিলাক দেখি থাকিলে বাহিৰৰ মানুহবিলাকে হাঁহে, এইকেইটাই নিজৰ মাজতে লাগি আছে চব। আজিকালি এইবিলাক বহুতে চাই থাকে, যিহেতু আজি সামাজিক মাধ্যমত হঠাতে এইবিলাক ওলাই থাকে, বহুতে চাই থাকে। সেইকাৰণে নিজৰ দুৰ্বলতাবিলাক আনক দেখুৱাই লাভ নাই। আমি সদায় এক হৈ থাকিব লাগিব, এক হৈ আগুৱাব লাগিব। তেতিয়াহে আমাৰ সমাজ আগুৱাব, আমাৰ ৰাজ্যখন আগুৱাই যাব, সকলো ভালে থাকিব। নতুন প্ৰজন্মকো আমি যাতে এইবিলাক কথাত তেওঁলোকক ইনভলভ নকৰি বা মন মগজুত নভৰাই বা নেদেখুৱাই আমি ভাল কথাবিলাক দেখুৱাই দিব লাগিব। যে চাউলুং চুকাফাদেৱে যি আদৰ্শ দেখুৱাইছিলে, বৰ অসম, ভেটি গঢ়া, সকলোকে লগত লৈ আগবাঢ়ি গৈছিলে। তেওঁ কোনোদিন কোৱা নাছিলে মই আহোম, মই এনেকুৱা, এইবিলাক কথা কোৱা নাছিলে। তেওঁ সকলোকে লগত লৈ আগুৱাই গৈছিলে। শংকৰদেৱেও যেতিয়া ধৰ্ম প্ৰচাৰ কৰিছিলে, এইবিলাক জাতিৰ নামত কিবা নামত বিভাজন কৰা নাছিলে, সকলোকে লগত লৈ আগুৱাই লৈ গৈছিলে। সেই মহান মনীষী কেইজনৰ আদৰ্শ লৈ পেলাই আমি তেওঁলোকৰ কথা সততে কৈ থাকোঁ, কিন্তু তেওঁলোকৰ আদৰ্শ আমি ল'ব নোৱাৰোঁ বা ল'বলৈ চেষ্টাও কৰা নাই। জানো, কিন্তু আমি চেষ্টা কৰা নাই। সেইবাবে আমি তেওঁলোকৰ আদৰ্শবিলাক ল'ব লাগে, আৰু সেই আদৰ্শৰে আমি নতুন প্ৰজন্মক আগুৱাই লৈ যাব লাগিব, সুস্থ বাতাবৰণ সৃষ্টি কৰিব লাগিব। তেতিয়াহে আমাৰ অসমখন সোণৰ অসম হৈ থাকিব, নহ'লে এদিন ভাগি ছাৰখাৰ হৈ যাব। ধন্যবাদ। ইয়াকে কৈ ভিডিঅ'টো সামৰিছোঁ। সকলো ভালে থাকক, আজিৰ দিনটো সকলোৱে ভালে যাওক, তাৰে কামনা কৰি বাই বাই।